कुहकं सत्यं परम धीमहि धर्म पुच्च सीता कैता पुखत्रा परमो निर्मत्सरणं सतं वेदं वास्तवमवत्वस्तु शिवतं त्रापत्तायन्मलानं श्रीमद्भगवते महामुनि किंवा कृते किंवा पुरेसरा सद्योहिदावरुद्धाते हत्रा कृतिभिः सुसुभितद्घना निगम कल्पतरो गलितं फल शुकामुखादमृतद्रवहंजितं प्रियाद भगवत् रसमालयं मोहरहुरसिका भोगे पदमंगलाश्रम प्रथम स्थान जय जय कृष्ण कृपा माया महेश्वरा जरा ब्रह्मा हरिहरा मैसा कोरमा आदि अंखा अवतार जरा ईशारा कृष्ण कुति नमस्कार नमो नमो अधोमोर रेपो महाहरे अलिता मस्त जगतायुधा रकार नाम खेनय कृष्ण गुरु सप्रणाम प्रभु भगवंत भक्तर नवनिधि हरि स्मरणे कहे दे परीक्षित मुख्य कथा द्वादश स्कंधर कृष्णर शरणे भने कृष्णर किंकर प्रथम स्कंधर पुरा द्वादश पर्यन्ते कहिला राजा महामुनि সংক্ষেপ করিয়া উদ্ধারিয়া তারহার শঙ্করের শিলা কৃষ্ণ সরিত প্রয়ার আথাই সহসরি বেদ প্রধান বিষ্ণুর নৈমিষ ক্ষেত্র মহাপুণ্য স্থান মান্য করে ফুটক পাতিলা পত্র কথা খোলা গভ্র মুখে শুনে ভাগবত
কথা পৰম পাতো কি কৰি পাইলেহে জানি আৰু জয়ত অকৰ্মতা যিটো কৰ্ম কৰো আত নাহিকে বিশ্বাস আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে নাশ সম্প্ৰতি তুমি কি সৃষ্টি মহাহেত কৰায়ুগ পান কৃষ্ণ চৰিত অমৃত পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন ইহাক নজানি আনন্দ কৰ্ম কৰি মৰো কৈও কৃষ্ণ কথা পুত যেন মতে কৰো ইহাতেহে আমাৰ মিলিল মহাভাগ তুমি হেন মহত পাইলো ভাগ্যে লাগ যত স্বৰ্গ সুখ যিটো মুখ মুখমূল ভগতৰ সংগৰ অল্পকো নাহি তোৰ সূৰ্যৰ লগত হৰৈ জগতৰ একজন মানে যিটো শুনৈ কৃষ্ণ কথা কাৰবিনে আনৰ জীৱন যায় বৃথা কৃষ্ণ বয়ৰ প্ৰিয়া আমি কৰো কৰ্ম